নমস্কাৰ, মই প্ৰিয়াসিন কিচেনলৈ আপোনালোকক স্বাগতম। আজি মই এটি হেলদি মমৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত, যিটো বন্ধাকবিৰে ষ্টিম মম বনাবলৈ খুবেই সহজ আৰু খুব কম সামগ্ৰীৰে বনাব পৰা এটি ৰেচিপি। তেনেহ'লে আহকচোন কি লাগিব আমি চাই লওঁ। চিকেন মই অলপ বইল কৰি সৰু সৰু পিচ কৰি লৈছোঁ, পিঁয়াজ কুটি লৈছোঁ, জলকীয়া কুটি লৈছোঁ, নিমখ আন্দাজমতে আৰু সয়া সস হাফ চামচ। আৰু মোক লাগিব বন্ধাকবিৰ পাতকেইটা মই এৰুৱাই লৈছোঁ এনেকৈ। তাৰপিছত এইটো এতিয়া অলপ ষ্টিম কৰি ল'ব লাগিব। ষ্টিম কৰিবলৈ মই পানী উতলিব দিছোঁ আৰু অকণমান নিমখ দি লৈছোঁ। এতিয়া মই এখন ননষ্টিক পেন বহাই পেলাই তেল দিলোঁ অকণমান চিকেন ভাজিবলৈ। মন কৰিব আপোনালোকে, মই যিমান পাৰোঁ হেলদি ৰেচিপি আনিবলৈ চেষ্টা কৰি আছোঁ আৰু খুব কম তেলৰে মই বস্তুবোৰ বনাওঁ। এতিয়া তেল গৰম হ'ব লৈছে, পিঁয়াজখিনি দিলোঁ। পানীখিনিও উতলিব লৈছে। এতিয়া এইখিনি সময়ত বন্ধাকবিৰ পাতখিনি দি পেলাই 3 মিনিটমান, বেছি নালাগে, 3 মিনিটমান অলপ বইল কৰি ল'লে ভাল। এনেই কবি যেনেকৈ সাৰ দিয়া থাকে সেইটো কাৰণে ঢাকি দিলোঁ। অলপ সময় উতলিলে তাৰপিছত আমি গেছৰ পৰা নমাই দিম। এইখিনিতো পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া নিমখ দিলোঁ, জলকীয়া দিলোঁ, চিকেনখিনিও ঢালি দিছোঁ। যিহেতু চিকেনখিনি ভিজোৱা আছে, বেছি টাইম নালাগে বনাবলৈ। 5 মিনিটমান ঢাকি দিছোঁ। এতিয়া বন্ধাকবিৰ পাতখিনি হৈ গৈছে, মই গেছ অফ কৰি লৈছোঁ। এতিয়া পানীৰ পৰা টুকি লৈছোঁ। যিহেতু এইটো আমাক ষ্টিম কৰিব লাগিব, সেইকাৰণে ইমান বেছি বইল কৰিব নালাগে। অকণ উতলা পানীত মই 2 মিনিটমান ৰাখিছোঁ। এতিয়া সয়া সস দি লৈছোঁ। হৈ গৈছে মোৰ চিকেন বনাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া পাতকেইটা ৰেডি কৰি লৈছোঁ। এতিয়া ম'ম' বনাবলৈ শ্বেপ দি আছোঁ। এনেকৈ চিকেনকেইটা দি এনেকৈ আৰু এখন দেখাইছোঁ। এনেকৈ ৰাইচ কুকাৰত দি তাৰপিছত 10 মিনিটমান ষ্টিম কৰিব লাগিব। এতিয়া ৰাইচ কুকাৰখন গৰম হ'বলৈ দিছিলোঁ, পানী বইল হৈছে। ইয়াৰ পিছত পানী উতলি আছে। এতিয়া ইয়াতে বহাই দি 10 মিনিটমান ষ্টিম কৰিব লাগিব। 10 মিনিট পিছত মই ঘূৰি আহিলোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ, চাওক হৈ গৈছে। এতিয়া মই পৰিৱেশন কৰিব লৈছোঁ। এতিয়া মই ৰেডি কৰি পৰিৱেশন কৰি লৈ আহিছোঁ। চাওকচোন কেনেকুৱা ধুনীয়া হৈছে। আপোনালোকেও ঘৰত বনাওক, খাওক আৰু মোক জনাওক কেনেকৈ পালে ৰেচিপিটো। মই বিলাহী অলপ পিঁয়াজ দি পেলাই ভাজি নহৰু আদা দিছোঁ আৰু
নেমু টেঙা দিছোঁ, অকণমান পুদিনা দি পেলাই এইটো পেষ্ট কৰি ভাজি পেলাই পেষ্ট কৰি লৈছোঁ। আপোনালোকে নিজৰ পচন্দৰ মতে যি চচেৰে খাব পাৰে, যেনেকৈ বনাব পাৰে। আৰু মই চিকেনৰ ৰেচিপিটো যে দিছোঁ, চিকেনটো মই ফ্ৰাই কৰি লৈছোঁ, কিয় কি এতিয়া গম পায়ে আছে কৰোণা ভাইৰাছৰ কাৰণে চিকেনটো অলপ বইল কৰি ল'ব লাগে, সেইকাৰণে কৰিছোঁ। এনেইতো ম'মৰ চিকেনটো বনাব গ'লে কিমা বনাই ল'ব লাগে চিকেনটো, তাৰপাছত সেইটো মানে সানি পেলাই বহাই দিব লাগে। আৰু সেইকাৰণে মই আজি ফ্ৰাই কৰি বনালোঁ। তেনেহ'লে যদি ৰেচিপিটো মোৰ ভাল পাইছে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।